এয়া চাচোন কিমান কৈছো বাপৰে বাপ লাজ পালে কিহৰ কাৰণে লাজ পালে জানেনে হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ খুব ভাল আৰু মোৰো খবৰ বহুত ভাল। আৰু দেখিছে নহয়, আজি পুৰা একদম সাজি কাচি ওলাই ল'লোঁ। আজি ক'লৈ যাম মানে আজি যাম বজাৰলৈ। আৰু বজাৰ কি কৰিম এইটো এতিয়াই আপোনালোকক কৈ নিদিওঁ, একদম ছাৰপ্ৰাইজ হ'ব, আপোনালোকক দেখাই যাম। আজি আমি আমাৰ গাঁৱৰ নহয় মানে গাঁৱৰ পৰা অলপ দূৰত, প্ৰায় 7 কিলোমিটাৰমান দূৰত যিখন বজাৰ লাগে সেইখন বজাৰলৈ গৈ আছোঁ। আৰু আজিনো দিনটো আমি কি কৰোঁ, ক'ত কৰোঁ, কেনেকৈ কৰোঁ আপোনালোকক গোটেইখিনি দেখাম। মই যাম, মোৰ লগত মা যাব, মাহী যাব, আমি গোটেইবোৰ যাম। গতিকে আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণৰূপে দেখাই যাম আৰু আপোনালোকে চাই যাব। তো আমি এয়া চাওক, মাও ওলাইছে, ময়ো ওলাইছোঁ। আমি এতিয়া খোজকাঢ়ি আহি আছোঁ গাড়ীৰ ওচৰলৈ। মা কিবা এটা কৈ দে। আমি বজাৰ কৰিব যাওঁ এতিয়া। বজাৰ কৰিব যাওঁ আৰু মা মই আমি ওলাই আহি আছোঁ গাড়ীৰ ওচৰলৈ। খোজকাঢ়ি যাব লাগিব অলপ দূৰ, তাৰপিছত গাড়ী পাম, তাত দেখাই আছোঁ আপোনালোকক। এই আমাৰ দেহা ওলাই গ'ল। দেহা আজি ক'লৈ যাম আমি? কি কিনিমগৈ? গগনা কিনিবা? আচ্ছা, তোমালৈ গগনা কিনিমগৈ। আহা আহা। অঁ, শিল কিনিম। ব'লা 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 ব'লা। এই গাড়ী আহি গ'ল, আমি এতিয়া যাওঁ বজাৰ। আমি বজাৰৰ পৰা আহি পাই গ'লোঁ। মা আৰু মই যিহেতু বজাৰ গৈছিলোঁ, বজাৰৰ পৰা আহি আমি একদম ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ। আৰু ঠিক সেই মুহূৰ্ততে আহি পালেহি মামা। মামা মানেতো কোন গম পাইছে। গতিকে মামা মামীক আমি ভিতৰত কামত লগাই থৈ দিছোঁ। কি কামত লগাইছোঁ আপোনালোককো দেখাম। গতিকে আহকচোন, আহক আহক। মামা মামীয়েনো ভিতৰত কি কৰি আছে আপোনালোকক দেখাই দিওঁ। চাচোন কিমান কৈছো বাপৰে বাপ ভাগিনীয়েকৰ বিয়াৰ কাৰণে মোমায়েকে পেকিং কৰি ভাগৰ লাগি বহি গৈছে একদম। আৰু অথনিৰ পৰা আহিলো একাপ চাহ খাবলৈ দিলে। সেইটো হয়, পিছে চাহ খাব পানী গছ খাই দিয়ে থৈ দিলে ন। পানী এই ঠাণ্ডা বতৰত গাইছ ঠাণ্ডা পানীহে খুৱাইছো। যি হওক বাৰু, ভাগিনৰ বিয়াৰ কাৰণেতো মামীহঁতেতো কাম কৰিব লাগিব। এতিয়া পৰা ষ্টাৰ্ট কৰি দিলোঁ। এয়া মই এতিয়া গামোচা আৰু ধুতিয়ে পেকিং কৰি আছোঁ। এয়া ভকতক দিব লাগিব। মামীয়েক মানে কি জানেনে, মামীয়েক নহয়, মামীয়েকৰ বাদ দিয়ক ভায়েকো লাগি আছে এইফালে চাচোন, হয়নে নহয়? তুমিও লাগি আছা? এয়া দেখিছে একদম ধুনীয়াকে কষ্ট কৰি আছে। পাৰিছে ন সি? মানে গাইজ আপোনালোকে এই আমাৰ ৰঞ্জু চেনেলটোৰ নাম কি আছিলে? ৰঞ্জু ডায়েৰী। ডায়েৰীটো চেঞ্জ কৰি দিয়ে, ৰঞ্জু ব্লগ কৰি দিয়ে। আজি মই ৰঞ্জু ব্লগ কৰি দিম। আপোনালোকক অকণ মৰম চেনেহ দিব। মই আজি মানে কিমানখিনি পাৰোঁ আৰু এইখিনি পেকিং চেকিং কৰি লওঁ তাৰপিছত আৰু পাই থাকিব। আজি এতিয়াৰ পৰা মানে অলপ ধামাকাই গৈ থাকিব। আপোনালোকে ভিডিঅ'টো একদম কণ্টিনিউ কৰি যাব। মানে কি তাই অলপ নাজানেতো এই মোৰ সতে বুৰ্বকডাল শিকি আছো নতুনকে, আৰু কেইদিনমানৰ পিছত পুৰা শিকি একদম এক্সপাৰ্ট হৈ যাম আৰু তামাম ভিডিঅ' বনাম। আপোনালোকে মোক একদম আগুৱাই যায় যাতে তামাম হেল্প কৰিব। সেইটো হ'ল সৰ্বনাশ। একদম বিদ্যা তামাম বনাম। এইটো মানে কি জানেনে, মোৰ ভাষাত ক'বলৈ গ'লে সৰ্বনাশ। হয়নে? সৰ্বনাশ। আৰু আপোনালোকে ভিডিঅ' মিছ নকৰিব। সৰ্বনাশ ভিডিঅ' আহিব, মিছ নকৰিব। তো এতিয়া কি কৰিবি? এতিয়া পেকিং। এই খোৱা বোৱা বাদ, নিজৰ মানুহ খাবলৈ নিদিওঁ। এতিয়া খোৱা বোৱা বাদ, ডাইৰেক্ট পেকিং।
আমি হেৰি যে আমি বুঢ়া বিয়া এখন আকৌ এবাৰ হৈ ল'ম তাৰপিছত তাইক একে লঘোণে ৰাখি বিয়াত কাম চব তাইক লগাই দিম গম পালি এতিয়া কেনেকৈ পালি মানে অকণমান খোৱা বোৱা কষ্ট হ'ব বাৰু দিম বাৰু ৰাইজ আপোনালোকক খুৱাম বাৰু ঐ ৰাইজক খুৱাবি নেকি আপোনালোকে ৰাইজ বাৰু আপোনালোকক নিশ্চয় খুৱাম অকণমান ধৈৰ্য ধৰক ৰাইজ আহিব বিয়া দিনা খাবলৈ হয় নহয় আপোনালোকেতো বিয়া দিনাহে খাবলৈ আহিব এতিয়া আমি কৰিম আমিহে নহ'লে এইখিনি টানি দিব মানে লাজ পালে চাগে ন হয় নেকি ঠিক আছে গাইজ এতিয়া আমি চাহো খাওঁ এইফালে পেকিঙো কৰোঁ পেকিং কৰে মানে এই কি কেহেত কৰে আৰু আপোনালোকক দেখাই থাকিব আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু প্ৰথমৰ পৰা শেষলৈকে আৰু যদি চেনেলটো তাইক এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ন আৰু শ্বেয়াৰ কৰি দিব অকণমান আগুৱাই যোৱাত সহায় কৰিব ন কাৰণ কিয় তাই কষ্ট কৰি আছে প্ৰায় 6 মাহমান হ'ল তাই একোৱেই কৰিব পৰা নাই আজি মই চাওঁ তাই মানে চেনেলটো আপোনালোকেও ক'ব মেছেজত ৰঞ্জু ডায়েৰী দিলে ভাল হয় নে ৰঞ্জু ব্লগ দিলে ভাল হয় মই ৰঞ্জু ব্লগ বুলি কৈছোঁ ৰঞ্জু ব্লগ দিলে বেছি ভাল হয় ৰঞ্জু ব্লগ বেয়া হ'ব নেকি ডায়েৰী চায়েৰী এখন ভাল লগা নাই ৰঞ্জু ব্লগ আপোনালোকে মোৰ ভিডিঅ'টো পাব তো কাইলৈ আমাৰ ভিতৰত ৰঞ্জু ব্লগ পাই যাব তো এতিয়া চাহ খাই লওঁ আৰু দিছে দেখিছে নাই শুকান গুটি কেইটামান দিছে শুকান বিস্কুট কেইটামান দিছে এইফালে খাব নোপোৱা চাহ এইটো শুকান বিস্কুট যে ভিজাই খালে ভিজা হৈ যাব সেইকাৰণে দিয়া গৈছে শুকান বিস্কুট যাতে চাহত ভিজা কৰি খাব পৰা এই গুটিকেইটা কোনে খাব বাৰু গুটিকেইটাও চাহত পেলাই খাই যে ডাক্তৰ ভাঙি যায় বিয়াত বা কি হ'ব বাৰু লাজ পালে কিহৰ কাৰণে লাজ পালে জানেনে সুদা গুটি আৰু শুকান বিস্কুট দিছে বুলি কোৱা কাৰণে এই এটাই হাতত লৈ আহিছে আচলতে যি উৎপাতকে খাওঁ কৰিছে মই দিবই পাহৰিলো মানে ইমান উৎপাতকে খুজিছে তই যে তাইৰ কাৰণে ওকালতি কৰি আছে কিয় তোমাৰ মানে এই পেকিং চেকিং এইবোৰ গুটিখিনি ওলাই ল'লে যে পাহৰি গ'ল বেছি দে মোৰ মনৰ দুখটো বুজি পায় হয় নেকি সেইকাৰণে মামি মোক এয়া কিনো হয় কিনো আৰু আহি আছে অন দা ৱে আৰু নাখাওঁ মানে এয়া হ'লেই হ'ল আৰু ন দৰকাৰ নাই মানে কোৱাৰ পিছত খাই লাভ নাই আৰু কৈ খাই নেকি মানে খুজি খাই নেকি নিজৰ ঘৰ খুজি খায় নিজৰ ঘৰ মানে খুজিও খায় বনাইও খায় নিজে কৰি খাব লাগে হ'ব দে হ'ব হয় এয়া মাংস বনাই আছোঁ মামাহঁতৰ কাৰণে দেখাই দিয়ক একবাৰ এয়া একদম মাংস পুৰা ধুনীয়া বনিছে ন একদম ধুনীয়াকৈ ভাজি আছোঁ মাংস মামাহঁতৰ কাৰণে ভাজি আছোঁ আৰু এইফালে দেখাই দিওঁ এয়া খুব সুন্দৰকৈ ধুনীয়াকৈ সজাই দিছোঁ ডাইনিং টেবুল একদম চিম্পুলকৈ খানা একদম দালি ভাজি ভাত চালাড আৰু মাংসৰে মামাহঁতক ভাত দিওঁ মামাহঁতে ভাত খাব তো ফ্ৰেণ্ডছ মামাহঁতক খুৱাই বুৱাই ধুনীয়াকৈ বিদায় দি ল'লোঁ তাৰপিছত এতিয়া আমাৰো কাম বন কৰি গোটেইখিনি শেষ হৈ গ'ল তো ভাবিলোঁ এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ তো কালিলৈ আহি আছে এটা ধামাকা ভিডিঅ' একদম বিৰাট বেছি ধামাকা ভিডিঅ' হ'ব তো আপোনালোকে ভিডিঅ'টো চাই পেলাই মোক আগবাঢ়ি যোৱাৰ সহায় কৰিব তাৰে কামনা কৰি বাই বাই নমস্কাৰ